নমস্কাৰ, এইফালে মই আজি ঘিউ অকণ বনাবলৈ লৈছোঁ আৰু চাওকচোন গাখীৰৰ চালিখিনি যিহেতু মই থৈ দিওঁ 3-4 দিনৰ হয় এয়া। তাৰপাছত আজি কেৰাহী এখন গৰম কৰি লৈ ইফালে মিক্সি জাৰত আগতীয়াকৈ গাখীৰৰ চালিখিনি ধুনীয়াকৈ পিচি লৈছোঁ আৰু পিচি লোৱাৰ পিছত কেৰাহীত উতলাই আছোঁ আৰু উতলাই থাকিলে শেষত চাবচোন কিমান ধুনীয়াকৈ ঘিউখিনি ওলাই আহিব। আৰু চাওকচোন ইয়াত 10 মিনিটমান ভজাৰ পিছত এনেকৈ ঘিউখিনি ওলাই আহিছে আৰু অকণমান ভাজিব লাগিব কাৰণ তেতিয়া ধুনীয়াকৈ ওলাই আহিব চাওকচোন। আৰু অৱশেষত এইয়া ওলাই আহিছে আৰু উতলি আছে, পূৰা গৰমো হৈছে। অকণমানি চামুচ এখন ল'লোঁ আৰু এইফালে চাওকচোন মই অকণকৈ উলিয়াই গৈ আছোঁ আৰু এইফালে চামুচখনেদি হাতত বৰ গৰমো হৈছে, সেইকাৰণে মই হেতা এখন লৈ ল'লোঁ। লৈ চাহ চকা চাকনি এখনত লৈ ধুনীয়াকৈ চাকি দিলোঁ আৰু কিমান যে ধুনীয়াকৈ ঘিউখিনি ওলাই আহিছে চাবচোন দেই। এতিয়া কেৰাহীখন পুৰি মেলি অৱস্থা নাই, কিন্তু ধুই দিলে ঠিক হৈ যাব। আৰু এই চাওকচোন কিমান ধুনীয়াকৈ ওলাই আহিছে। আৰু এতিয়া চাকনি ধুনীয়াকৈ চাকি ল'ম, কিন্তু তাৰে মাজত মই অকণমান দুৰ্ঘটনা এটাও কৰিলোঁ। আচলতে মই এইখিনি চাকিবলৈ লওঁতে টেমা এটাত ভৰাবলৈ লওঁতে মোৰ হাতৰ পৰাই পৰি গ'ল। অৱশেষত অকণমানহে পালোঁ, সেইকণকে ভৰাই থৈ দিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে দেই। সকলোলৈকে টাটা বাই বাই, সকলো ভালে থাকক।